हेलो फ्रेंड्स नमस्कार আপোনালোকক মোৰ চেনেলটোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ ওচৰলৈ এখন মই হাতে গঢ়া বিছনা চাদৰ লৈ আহিছো, যিখন বিছনা চাদৰ মোৰ অতিকৈ হেঁপাহৰ। এই বিছনা চাদৰখন গোলাপ ফুলৰ আৰিত বনোৱা হৈছে আৰু সম্পূৰ্ণ ভৰ্তি চিলাইৰে কৰা হৈছে। বৰ্ডাৰটোত সেউজীয়া আৰু বাকি ফুলবোৰত হালধীয়া আৰু ৰঙাৰে কৰি দিয়া হৈছে আৰু ইয়াতে সূতাটো মই ব্যৱহাৰ কৰিছিলো 2 প্লাই ঊণ। যেহেতু বিছনা চাদৰখন ডাবল বেডৰ হয় সেয়েহে ভিডিঅ'ত সম্পূৰ্ণকৈ অনাটোত অকমান অসুবিধা হৈছিল, তথাপি চেষ্টা কৰিছো আৰু আপোনালোকক দেখুৱাবলৈ। এই বিছনা চাদৰখন কৰি হোৱাতে বহুখিনি সময় লৈছিল, সেয়ে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো বুলি। যদি বিছনা চাদৰখন ভাল পাইছে তেতিয়ালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়ালে সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।